অসম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কম্পিটিটিভ এক্সামৰ লগত জড়িত SCRT, DLED বা অন্যান্য টেট ইত্যাদি এক্সামৰ লগত জড়িত কিছুমান ৰিজনিং মেথামেটিক্স সম্পৰ্কে কিছুমান আলোচনা কৰিবলৈ লৈছোঁ। মোৰ আগৰ দুটা পাৰ্ট আছে, যদি কোনোবাই চোৱা নাই আগৰ পাৰ্ট চালে আৰু উপকৃত হ'ব পাৰিব। আগতে এটা ৰিকুৱেষ্ট, যদি কোনোবাই মোৰ চেনেলটো এতিয়াও লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, আৰম্ভ কৰোঁ। প্ৰথম হৈছে 29ৰ যিটো কুৱেশ্যন, 56 স্কোয়াৰ মাইনাছ 51 স্কোয়াৰৰ মান কিমান হ'ব? 56 স্কোয়াৰৰ 51 স্কোয়াৰৰ মান কিমান হ'ব? চাওক, প্ৰথমতে 56 যদি আমি স্কোয়াৰ কৰোঁ, 56 স্কোয়াৰ কৰিলে কিমান পাম? 56 স্কোয়াৰ কৰিলে কিমান পাম? 3126 আৰু 51 স্কোয়াৰ যদি কৰোঁ, 51 স্কোয়াৰ কৰিলে কিমান পাম? 2601। এতিয়া 3126ৰ পৰা যদি 2601 যদি মাইনাছ কৰি লওঁ, 6ৰ পৰা 1 গ'লে কিমান থাকিব? 5, 3ৰ পৰা 0 গ'লে 3 আৰু 11ৰ পৰা ইয়াতে পৰা তাৰ কৰিব লাগিব, 11ৰ পৰা 6 গ'লে কিমান থাকিব? 5। গতিকে শুদ্ধ আনচাৰটো হৈছে 535। এই দেখিছে 535 অপশ্যনটো শুদ্ধ। 2 নম্বৰটো হৈছে 50625ৰ বৰ্গমূল হ'ব। 50625ৰ বৰ্গমূল কিমান হ'ব? বৰ্গমূল ওলাওঁতে কাৰণ বৰ্গমূলৰ এটা মেথড আছে, কিন্তু ইয়াতে একেবাৰে শ্বৰ্ট ট্ৰিক্সত আমি কৰিম। শ্বৰ্ট ট্ৰিক্স হৈছে 50625ৰ বৰ্গমূল। প্ৰথমৰ শেষৰটো আৰু প্ৰথমৰ ফাৰ্ষ্টৰটো, শেষৰ নাম্বাৰটো কি আছে? কোনটো নাম্বাৰে ডাবল কৰিলে 55 হৈ যাব? 5ৰে। এতিয়া পাইছোঁ আমি 5 টকা। এতিয়া দেখিলোঁ 5 গোটেইখিনিৰ লগতে 5 আছে। এতিয়া আমি প্ৰথম ট্ৰিক্সটো কৰিব লাগিব। প্ৰথমতে কোনটো নাম্বাৰ ডাবল কৰিলে 5ৰ কাষত যায় 2ৰে, 2 2 যা 4। গতিকে 2 আৰু 5 আছে, গতিকে ইয়াত হৈছে অপশ্যন চিটো কাৰেক্ট। অপশ্যন চিটো কাৰেক্ট। নেক্সট হৈছে 31 যিটো আছে x = 7 + 3। x = 7 + 3 আৰু y = 7 - 3 যদি হয়, তেন্তে x + y ৰ মান হ'ব। প্ৰথম এ দিছে 21, বি দিছে 10, চি দিছে 4, ডি দিছে 14। এতিয়া কোনটো উত্তৰ শুদ্ধ হ'ব চাওক। প্ৰথমতে xৰ মান হৈছে 7 + 3, y ৰ মান হৈছে 7 - √3। 7 + √3, 7 - √3। x + y = যদি কৰোঁ আমি 7 + y, আৰু মাজতে কি কৈছে? x + y যদি প্লাছ কৰোঁ, x + y যদি দুইটাৰ মাজতে প্লাছ কৰোঁ, তেনেহ'লে প্লাছ কৰিলে কি হ'ব? 7 + √3 + 7 + 7 - √3। 7 x + √3 + 7 প্লাছে মাইনাছে -√3। এতিয়া 7ৰ লগত 7 যোগ কৰিলে কিমান হৈ যাব? 14 প্লাছ মাইনাছ কেঞ্চেল, গতিকে আৰু শুদ্ধ উত্তৰটো হ'ব 14। শুদ্ধ উত্তৰটো কিমান হ'ব? 14। নেক্সট হৈছে x + 1/x = 5, x² + 1/x2ৰ মান হ'ব, এইটো একেবাৰে ইজি হয় 23, একেবাৰে ইজি হয় 23। নেক্সট হৈছে 33 যদি লওঁ, 33 অপশ্যনটো যদি আমি লওঁ, 33 কুৱেশ্যনটো হৈছে কুৱেশ্যনটো আছিল a + b a + c। গতিকে ইয়াতে যদি আমি তিনিটা লওঁ, প্ৰথমতে ইয়াৰ কৈছে মান হ'ব। প্ৰথমতে কোৱাৰ লগে লগে আমি কি কৰিব লাগিব? তিনিটাৰ কমন ল'ব লাগিব। লসাগুৰ ক্ষেত্ৰতে আৰম্ভ কৰি লসাগু লৈ লৈছোঁ। a b c, ইয়াতে ওপৰতে a আছে, ইয়াতে কি নাই? b c নাই, গতিকে b c আমি বহুৱাই দিম। b আছে, কি নাই? b আছে, a c নাই, a c বহুৱাই দিছোঁ। c আছে, কি নাই? a b নাই, a b বহুৱাই দিছোঁ। এতিয়া আমি কি কৰোঁ? a b c তলত বহুৱাই লওঁ আৰু এইখিনি চিষ্টেমেটিক কৰি লওঁ। প্ৰথমতে a b হ'ব, ইয়াৰ পিছতে b c হ'ব, ইয়াৰ পিছতে a c হ'ব। গতিকে বা a c বা c হ'ব, c হৈ যাব। গতিকে উত্তৰটো হৈছে এ নম্বৰটো শুদ্ধ, বাকীখিনি ভুল। x আৰু y দুটা মৌলিক সংখ্যা। ইয়াৰ পিছত কুৱেশ্যনটো হৈছে x আৰু y দুটা যদি মৌলিক সংখ্যা হয়, তেন্তে √xy ৰ মান √xy হ'ব। ৰুট লগৰ নাম্বাৰটো সকলো সময়ত যিবিলাক বেজোৰ যিবিলাকো ভাঙিব নোৱাৰোঁ, বৰ্গ সংখ্যা কৰিব নোৱাৰোঁ, সেইখিনিক অপৰিমেয়, যাক ইৰেশ্যনেল বুলি কোৱা হয়। এতিয়া কৈছে যিটো পৰিমেয় নে অপৰিমেয়, ইয়াৰ পিছতে কৈছে কাল্পনিক, ইয়াৰ পিছত ওপৰত এটা নহয়, কিন্তু ৰুট লগৰ নাম্বাৰটো সকলো সময়ত কি হয়? অপৰিমেয়, ইৰেশ্যনেল। গতিকে এইটো বি নম্বৰটো কাৰেক্ট। নেক্সট হৈছে 35 নম্বৰটো। 35 হৈছে 3/5 × x/4 × 9/13 = 7/20 xৰ মান হ'ব। xৰ মান 4টা অপশ্যন দিয়া আছে। ইয়াৰ পিছত এইটো অলপ আনচাৰত অলপ মিষ্টেক আছে, গতিকে এইটো 91 তলৰ অপশ্যনটো নহয়, বেলেগ এটা অপশ্যনটো হ'ব, এইটো কৰি চাই ল'ব। নেক্সট হৈছে 36 হৈছে √6 + 5ৰ সংযুক্ত হ'ব। সংযুক্ত হ'লে এইটো একেবাৰে ইজি হয়, √6, এইটো √6 - 5, √5।
এতিয়া হৈছে 37 1/√2 পৰিমেয়কৰণৰ বাবে লগা সংখ্যাটো হ'ব 1/√2ৰ কাৰণে পৰিমেয়কৰণৰ লগা সংখ্যাটো কি হ'ব 1/√2 যদি আমি লওঁ ইয়াৰ কাৰণে এইটো কি কৰিব লাগে এইটো ইৰেশ্যনেল আছে অপৰিমেয় আছে ইয়াক আমি পৰিমেয় কৰিবৰ কাৰণে সেম নাম্বাৰেৰে আমি কি কৰিব লাগিব সেম নাম্বাৰেৰে আমি পূৰণ দিব লাগিব সেম নাম্বাৰে যদি পূৰণ দিওঁ √2 দুটা পূৰণ কৰিলে কি হ'ব √2 স্কয়াৰ 1 স্কয়াৰ কৰিলে 1 * 1 মানে 1 স্কয়াৰ ৰুটে কেনসেল তলতে হ'ব 2 1/2 এইটো কি হৈছে পৰিমেয় হৈ গৈছে ইৰেশ্যনৰ পৰা এইটো কি হৈছে ৰেশ্যনেল হৈ গৈছে গতিকে এইটো আনসাৰটো হ'ব বি 5 * √3 ইয়াতে দিছে 5ক 3 বাৰ কৰিলে কিমান পাও আৰু ইয়াৰ পূৰণফল প্ৰথমতে পাইছো 5 অনলি আৰু মানে এন্ড আৰু হৈছে 3/5 এটা যদি আমি 5ক 3 বাৰ কৰো 5ৰ কোনটো নাম্বাৰৰ পৰা 3 বাৰ যদি আমি কৰো মানে কি পাম 5 * 5 কিমান হ'ব 125 আৰু লগতে 5 যদি পূৰণ কৰো 125ৰ 625 আগতে কি হ'ব আগতে 3 টো বহাই দিম হৈ গল এটো আনসাৰটো হৈছে এইটো শুদ্ধ নেক্সট এটা কোৱেশ্চন তোমালোকৰ কাৰণে হোমৱৰ্ক দিছো এইটো তোমালোকৰ কাম দিছো এইটো কমেন্ট কৰি তোমালোকে আনসাৰটো দিবা 6.27 স্কয়াৰৰ সংখ্যাটোত এককৰ গড়ৰ অংকটো এককৰ গড়ৰ মানে হৈছে এইটোক বৰ্গ কৰিলে মই অলপ বুজাই দি তোমালোকে কৰিবা বৰ্গ মানে 6.27 ৰ বৰ্গ যদি এককৰ গড় স্কয়াৰ কৰো 7 স্কয়াৰ কৰিলে কিমান হ'ব 7 7 যা এনেকুৱা হ'ব যদি বেলেগ নাম্বাৰ হয় 556 লৈছে এটো যদি স্কয়াৰ কৰো বৰ্গ কৰিলে এটো নাম্বাৰ কিমান হ'ব 6 যা 36 এককৰ গড়ত কিমান আছে 6 আছে গতিকে এইটো হৈছে তোমালোকে নিজে কৰিবলগীয়া হয় এইটো তোমালোকে নিজে কৰি কমেন্টছত জনাবা এইখিনিলৈকে বিদায় লৈছো নেক্সট ভিডিঅ'ত আশা কৰাৰ মানৰে বিদায় লৈছো আৰু যদি কোনোবাৰ কিবা জানিবলগীয়া আছে কমেন্ট কৰি সুধিলে হ'ল জয় হোক